যোৱাকালি যিটো ফাইনেল ড্ৰাফ্ট ওলালে সেইটো ইমান ডিটেইলছ ষ্টাডি কৰিবলৈ এতিয়ালৈকে পোৱা নাই। এনে নমেনক্লেচাৰ কিছুমান চেঞ্জ হোৱা এইটো দেখিবলৈ পাইছোঁ। আমি সকলো বিচাৰি আছিলোঁ যে ওদালগুৰি লোকসভাৰ নামটো হ'ব লাগে আৰু গোবৰ্ধনাটো মানাস হ'ব লাগে। তো মানাসটো হৈছে ওদালগুৰি দৰং ওদালগুৰি এনেকুৱা দেখিবলৈ পাইছোঁ। বাকী যিখিনি সমষ্টি আমাৰ নাম আহিছে যে বড়োলেণ্ডত 15টা সমষ্টি হ'ব লাগে, 15টা নাম আহিছে। কিন্তু ভিতৰত কি আছে নাই, কোনটোবা গাঁও অজৰাপতি দিয়াৰ পিছত সেইটো ইলেকশ্যন কমিশ্যনে ৰাখি থলে না কাটি দিলে না কি কৰিলে, এই গোটেই বিতং আমি দেখিবলৈ পোৱা নাই। তো সেইকাৰণে গোটেই ষ্টাডি কৰাৰ পিছত আপোনালোকক 2-এদিনত খুব ভালকৈ ক'ব পাৰিম যে এই ফাইনেল খচৰাত কি আহিল, ড্ৰাফ্টত কি ডিফাৰেঞ্চ আহিল, এই গোটেই কথাটো ফাইনেল অহাৰ পিছত আমি গোটেই ডিটেইলছ আপোনালোকক ক'ব পাৰিম। অকল ওদালগুৰি নহয়, বহুত সমষ্টিৰে দুটা নাম দেখিবলৈ পাইছোঁ। হ'ব পাৰে কি ইলেকশ্যন কমিশ্যনে ভাবিছে যে এইটো নামবিলাক লৈ পেলাই আমাৰ এটা এটাচমেণ্ট আছে, এটা ইমোশ্যনেল এটাচমেণ্ট আছে। এইবিলাক কথা বুজি পাই পেলাই হয়তো হ'ব পাৰে। প্ৰথমবাৰ আগত ইমান দেখা নাছিলোঁ, এইবাৰ প্ৰথম দেখা পাইছোঁ যে বহুত সমষ্টিৰে দুটা নাম হৈছে। তো হাজো শুৱালকুছি তেনেকুৱা দেখিবলৈ পাইছোঁ আৰু বহুত তেনেকুৱা দেখিবলৈ পাইছোঁ। তো সেইকাৰণে হ'ব পাৰে কি ৰিডিলিমিটেশ্যন হ'বলৈ আৰু বেছি টাইম নাই। সেইকাৰণে ইলেকশ্যন কমিশ্যনে বহুত বেছি মানুহক হাৰ্ড কৰিব বিচৰা নাই, সেইকাৰণে দুটা এনেকুৱা নাম ৰাখিছে, এনেকুৱা হ'ব পাৰে। কিন্তু মই আপোনালোকক গোটেই কথাখিনি ষ্টাডি কৰি এটা অনুমান কৰিব পাৰিম, যেতিয়া একদম ভালকৈ ষ্টাডি কৰিম, গোটেই ডাউনলোড কৰি লৈ পেলাই, তো তেতিয়া ভালকৈ মই আপোনালোকক ৰিয়েকশ্যনটো দিম। নাই, এইটো আমাৰ ডিমাণ্ডটো আছে আৰু সেই ডিমাণ্ডটো সদায় থাকিব, কাৰণ দুটা লোকসভা সমষ্টি হ'ব লাগে, এই ডিমাণ্ডটো সদায় থাকিব। এইটো যিমান কোৱাৰ্টাৰ মেনেজ কৰিব পাৰে বা উইদিন দি কাউন্সিল কৰিব পাৰিলে ডেভেলপমেণ্টৰ কাম কাজবিলাক ষ্ট্ৰীমলাইন কৰাত মানে ভাল হয়। এতিয়া এজন MLA যদি আধা হয়, এজন MP যদি আধা হয়, তেতিয়া মানে অলপ কাম কৰাত হ'ব পাৰে MLA MP জনে ভাল কাম কৰিব বিচাৰে, কিন্তু পাব্লিকক খুব বেছি কনভিন্স কৰিব নোৱাৰে, কাৰণ পাব্লিকে ভাবিব যে তেখেতে ইফালে বেছি গুৰুত্ব দিছে, ইফালে বেছি গুৰুত্ব দিছে। এতিয়া MLA কনষ্টিটুৱেঞ্চি এছেম্বলিখিনি যিহেতু আমাৰ গোটেই হৈ গ'ল, এইটো খুব ভাল হ'ল। এতিয়া এই MLA সকলে নিজৰ কনষ্টিটুৱেঞ্চিটো উইদিন দি কাউন্সিল এইটো ফ'কাছ কৰিব পাৰিব। কিন্তু কথা হৈছে যিটো পাৰ্লিয়ামেণ্ট ছেগমেণ্ট, যিটো ওদালগুৰিটো আধা যিটো হৈ গ'ল, এইটো সোনকালে নেক্সট ৰিডিলিমিটেশ্যনত এইটো কমপ্লিট হ'ব বুলি আমি আশা ৰাখিছোঁ। বিভিন্ন দল সংগঠনে যিটো নোৱাৰিব, ইয়াৰ বিষয়ে কি ক'ব? চাওক, লোকসভাত মানে খেলিব পাৰে, তাত কোনো অসুবিধা নাই। বেলেগ কনষ্টিটুৱেঞ্চিৰ মানুহ বেলেগ কনষ্টিটুৱেঞ্চিতে খেলিব পাৰে। গতিকে ইয়াত অকল নৱশৰণীয়া বুলি নাই, কোনোবা যদি খেলিব বিচাৰে এটা কনষ্টিটুৱেঞ্চিৰ মানুহ আন কনষ্টিটুৱেঞ্চিত যাই পেলাই কণ্টেষ্ট কৰিব পাৰে। গোটেই ডিটেইলছটো চাই পেলাই যে যিখিনি অজৰ আপত্তি আমিও কৰিছিলোঁ বা আমাৰ অঞ্চলৰ পাব্লিকো কৰিছিলে, ইয়াৰ ওপৰত গোটেই এইটো ডিটেইলছ ষ্টাডি কৰাৰ পিছতহে গম পাম কিমান পাৰ্চেণ্ট একচেপ্ট কৰিলে, কিমান পাৰ্চেণ্ট একচেপ্ট কৰা নাই। এই ডিটেইলছ গম পোৱাৰ পিছত মই আপোনালোকৰ ওপৰত আগত মানে মোৰ অপিনিয়নটো দিম, কি পাব্লিকৰ কি হ'ব পাৰে, আমাৰ কি হ'ব পাৰে, আৰু এজ এ হোল আমাৰ BTC অঞ্চলৰ ৰাইজৰ চিন্তাধাৰাৰ লগত এই ডিলিমিটেশ্যনটো কিমান মিলিছে মিলা নাই, এইবিলাক মই আপোনালোকক জনাই দিম। MLA-টো 15টা হৈছে, 11টা হৈছে। ইয়াৰ কাৰণে সকলোৰে এটা দাবীও আছে, আশাও আছে, আৰু সেইটো আমি প্ৰাপ্য বুলিও ভাবোঁ। চ' সেইকাৰণে ৰিডিলিমিটেশ্যন যেতিয়া হ'ব, আমি ডিলিমিটেশ্যনত যিবিলাক কাম কৰিব পৰা নাই, সেইটো কৰিবৰ কাৰণে আমি নিশ্চয় চেষ্টা ৰাখিম, কাৰণ আমি ৰাইজৰ কাৰণেহে কাম কৰিবলৈ আহিছোঁ, ৰাইজৰ স্বাৰ্থক লৈ পেলাই আগবাঢ়ি যাব লাগিব। আৰু 6th শিডিউল হিচাপে আমি ইন জেনেৰেল এটা চিন্তা লৈ গ'লেও ইয়াত ST চিটটো বাঢ়িব লাগে, এইবিলাক কথা লৈ পেলাই পিছত আলোচনা কৰিম। নৱচনে দুবাৰকে ইয়াত জিকি গৈছে কোকৰাঝাৰ লোকসভাত, কিন্তু আমি জানিবলৈ চেষ্টা কাম হ'ব, কাৰণ এতিয়া আমাৰ যিখিনি 12জনমান MLA আছে, আৰু ইয়াৰে কিছুমান কনষ্টিটুৱেঞ্চিটো হাফ হৈ আছিলে। চ' তেখেতসকলে উন্নয়নৰ কাম কাজবিলাক যিটো ফ'কাছ কৰিব লাগিছিলে, বহুতে কৰিছে, বহুতে অলপ আধা হৈ আছিলে। তো কালাইগাঁৱত তেনেকুৱা হৈছে,
সৰভোগ ভবানীপুৰ বৰমা এনেকা বহুত কনষ্টিটুৱেঞ্চি আছিল ৰঙিয়া তো এইবিলাক যেতিয়া ফুললি বিটিচিৰ ভিতৰত আহি গ'ল সো ইজন MLA এতিয়া বিটিচি অঞ্চলৰ উন্নয়নৰ কাৰণে নিজৰ সমষ্টিৰ উন্নয়নৰ লগতে বিটিচি অঞ্চলৰ উন্নয়নৰ কাৰণে হি 100% নিজৰ ফোকাসটো হ'ব আৰু তেখেত সকলৰ লগত মিলি প্লাই কাউন্সিল গভৰ্ণমেণ্টে ইয়াৰ ইস্যুখিনি অসমৰ মজিয়াত উপস্থাপন কৰা এছেম্বলিত ডিসকাশন কৰা আৰু যিখিনি ডেভেলপমেন্ট পায় হিটো কাউন্সিলৰ লগত মিলি প্লাই ইটো আৰু অলপ টাৰ্মবিক কৰা স্পীড আপ কৰা ইয়াত বিভিন্ন কামত আমাৰ সহায় হ'ব এই কাৰণে 15 জন MLA এৰিয়া ডেভেলপমেন্ট ফান্ডটোৱে বহুত আহি যাব ইয়াৰ বাহিৰে আজি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত বিধায়ক সকলকো বহুতখিনি সাপোর্ট দিছে বিভিন্ন স্কিমৰ দ্বাৰা তেখেতে ডাইৰেক্ট বিধায়ক সকলক ৰাস্তা বনোৱাৰ কাৰণে স্কিম দিছে অঙ্গনবাদীৰ কাৰণে যেটো আমাৰ এতিয়া মডেল অঙ্গনবাদীৰ কাৰণে স্কিম দিছে আমাৰ পেশেন্ট বিলাকক যিবিলাকে বেমাৰ হয় তেখেত সকলৰ কাৰণে দিছে ষ্টুডেন্টৰ কাৰণে দিছে বহুতখিনি কাম বিধায়ক বিলাক কৰি আছে এতিয়াতো অসমত যেটো দেখিছো আমাৰ মন্ত্ৰী সকলে এটা ডিপাৰ্টমেন্ট বা ডিপাৰ্টমেন্ট বিলাক চাই আছে কিন্তু বিধায়ক সকল মানে নিজৰ MLA LED ফান্ডটো ডিস্ট্ৰিবিউট কৰি প্লাই বহি থাকিব লগা হোৱা নাই তেখেত সকল বহুত ডেভেলপমেন্ট পাইছে গতিকে নিশ্চয় 15 জন MLA হোৱাৰ লগে লগে আমাৰ অঞ্চলৰ ডেভেলপমেন্টটো আৰু বেছি মানে কি স্পীড আপ হ'ব পিপল কেনেকৈ প্ৰিপেয়াৰ হয় আপকামিং MP ইলেকশ্যন আছে আৰু ডেলিমিটেশ্যন হৈ গ'ল ইয়াৰ BPF আছে BJP আছে UPPL আছে এলায়েন্সত আছো BJP AGP আৰু UPPL আমি কাউন্সিলতো আছো BJP GSP আৰু আমাৰ UPPL সো এতিয়া স্টেটৰ যেটো পলিসি হ'ব বোথ ডেভেলপমেন্ট পলিসি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সেকেন্ড হল পলিটিক্যাল পলিসি থ্ৰু ডিসকাশন হ'ব আৰু UPPL ৰ আগৰ পৰাই আমাৰ যেটো উইশ আমাৰ ইচ্ছা ইটো আগৰ পৰাই আমি কৈ আহিছো আৰু আজিও মই কম যে যদিও আমি এটা এলায়েন্স আমাৰ টিমৰ লগত আলোচনা হোৱা নাই আৰু আমাৰ নিজৰ মাজতো আমি ফাইনাল কৰা নাই আমাৰ জেনাৰেল উইশটো হৈছে যে কোকৰাঝাৰত আমি খেলিম আৰু মঙ্গলদৈটো BJPয়ে খেলিব মঙ্গলদৈ ওদালগুৰি মঙ্গলদৈ যেটো হল সো ইটো আমাৰ আগৰে এটা উইশ আছিল সমষ্টি দুটা হলেও সো তেনেকুৱা চিন্তাত আমি গৈ আছো আৰু অসমত বিশেষকৈ অসমৰ কথা ক'বলৈ গ'লে পাৰ্লিয়ামেন্ট ইলেকশ্যনে হওক বা নেক্সট এছেম্বলি ইলেকশ্যনে হওক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়ালৈকে নেতৃত্বত আছে ইয়াত বহুত বেছি কেম্পিং কৰিব লাগে বুলি মই নাভাবো এতিয়া অল ইণ্ডিয়া লেভেলত যেটো মানে অপজিশনে ইণ্ডিয়া নাম লৈ যেটো কেম্পিং কৰি আছে এই কেম্পিংৰ বহুত বেছি প্ৰভাৱ অসমত নাহিব কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বাধীনতাৰ পিছত প্ৰথমবাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ কি অসমখন যেমান মানে ইয়াৰ গুটি পলিটিক্যাল কালচাৰ ইয়াৰ এডমিনিষ্ট্ৰেটিভ কালচাৰ ইয়াৰ ডেভেলপমেন্টাল যেটো ভিজন ইটো জেনেকৈ মানে আজি আনিছে ইটো গুটি ভাৰতবৰ্ষই আজি খলাক লৈছে আৰু আমি অসমৰ নাগৰিক হৈ প্লাই আমি অসমৰ বাসিন্দা হৈ প্লাই সবে গৌৰৱ অনুভৱ কৰিছো ৰাজনীতি থাকক নাথাকক সবে আমি গৌৰৱ অনুভৱ কৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিকুৰ পৰা লৈ প্লাই বৃদ্ধলৈকে যিখিনি আঁচনি আজি তৈয়াৰ কৰিছে এজন খেতিয়কৰ পৰা লৈ প্লাই নিবনুৱা যুৱ যুৱতীলৈকে যিখিনি আঁচনি তৈয়াৰ কৰিছে আমাৰ গুটি মানে টেকনলজি আদি কৰি স্পৰ্টছ কালচাৰ আজি বিহু গিনিছ ৰেকৰ্ডৰ আনাৰ পৰা এই গুটি যদি অসমৰ প্ৰতিছবিটো চাবলৈ যায় আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি ভিজনটো চাবলৈ যায় আজি অসমৰ মানুহৰ কাৰণে এইটোৱে গোল্ডেন এৰা বুলি ক'ব লাগিব এইটোৱে সোণালী সময় বুলি ক'ব লাগিব তো এইখিনি সময়ত অসমত আৰু কিবা এটা বেলেগ দলৰ কথা চিন্তা কৰিব বেলেগ এটা টিমৰ কথা চিন্তা কৰিব হিটো আজি মানুহে ভাবিব নোৱাৰে আৰু ইটো ভাবিলি বহুত ডাঙৰ ভুল হ'ব বুলি মই ভাবো সো থাকিব পাৰে কাৰবা পলিটিক্যাল স্বাৰ্থত কোনবা ভাল পোৱা বেয়া পোৱা থাকিব পাৰে কোনবা বেলেগ দলত থকা মানুহ বেলেগ কথা ভাবিব পাৰে আৰু কিছুমান সেকশন মানুহ থাকে তেখেত সকলে খুব ডিপলি চিন্তা নকৰে এতিয়া সব যেটো শান্তি প্ৰতিষ্ঠা হল অসমত ইটো গুটি ভাৰতৰ কাৰণে এটা মডেল হৈ গল গুটি উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা মডেল হৈ গল এতিয়া মই নিজে যেহেতু এটা শান্তি প্ৰক্ৰিয়াৰ মাজেৰে আহা বা আলোচনাৰ মাজেৰে আহি একট কৰি আহিছো আজি উত্তৰ পূৰ্বাঞ্চলৰ যিমান ৰাজ্য আছে প্ৰত্যেকখন ৰাজ্যই আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰত মানে তেখেত সকলে
বহুতখিনি সমস্যা সিদ্ধান্ত লোৱাত মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰ কৰে আৰু অকল ৰাজ্যখন নহয় ইয়াত আমি আণ্ডাৰগ্ৰাউণ্ড যিবিলাক চিজফায়াৰত আছে ছ'চিয়েল অৰ্গেনাইজেশ্যন যিবিলাক আছে পলিটিকেল অৰ্গেনাইজেশ্যন যিবিলাক আছে সকলো যি দলতো নাথাকে কিয় তেখেতসকলে দলৰ খাতিৰত এটা দুটা কমেণ্ট বাহিৰত নেগেটিভ ক'ব পাৰে কিন্তু গোটেই সমস্যাৰ সমাধান উত্তৰ পূৰ্বাঞ্চলত দিল্লীও নিৰ্ভৰ কৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে ওপৰত আৰু গোটেই এনটিআৰ নৰ্থ ইষ্টে নিৰ্ভৰ কৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত গতিকে এনেকুৱা সময়ত আজি অসমত পলিটিকেল যিটো চিনাৰিঅ' ইয়াত কোনোবা দলে আহি কোনোবাই আহি সাংঘাতিক কিবা এটা পৰিৱৰ্তন কৰিব পাৰিব আজিৰ তাৰিখত মই সেইটো কোনোদিনে নাভাবোঁ আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছো কাৰণ আমি উন্নয়ন বিচাৰো আমি শান্তি বিচাৰো আৰু অসমখনো আমি ভাৰতৰ অইন ৰাজ্যৰ নিচিনা মহাৰাষ্ট্ৰৰ নিচিনা বেলেগ ৰাজ্যবিলাকৰ গুজৰাটৰ নিচিনা বেলেগ ৰাজ্যবিলাকৰ নিচিনা উন্নত ৰাজ্য হোৱাটো আমিও বিচাৰো